হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। মই উপকূল বৰ্মন। আজি এটা মই এক্সপেৰিমেণ্ট নকৰোঁ। মই সদায় এক্সপেৰিমেণ্ট ভিডিঅ' কিছুমান দি থাকোঁ আপোনালোকৰ ওচৰত, কিন্তু আজি মই এটা এক্সপেৰিমেণ্ট নকৰোঁ। আজি ভিডিঅ'টো অলপ বেলেগ হয় বন্ধুসকল। মোৰ কিছুমান ফ্ৰেণ্ডছৰ লগত আজি মই ব্লগ এটাত যাম, য'ত ফুৰিব যাম। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইখিনি মোৰ ইণ্ট্ৰ'টো গাইজ, হোৱাটছআপ, মই উপকূল বৰ্মন। মোৰ ইউটিউব চেনেল আছামিজ ক্ৰেজি আপোনাৰ স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি এটা জাৰ্ণি কৰিব ওলাইছোঁ। গতিকে এই জাৰ্ণিটোত আছে, মোৰ লগত আছে, আমাৰ বিশেষকৈ মোৰ গাঁৱৰে হয় সৌৰভ দা, আৰু মোৰ লগত বহুতো ওলাইছে মোৰ ফ্ৰেণ্ড। আমি এখন ছুইফ্ট লৈ পেলাই আমি ফুৰিবলৈ যাম, সকলোৱে জাৰ্ণি কৰিম। গতিকে মোৰ লগত আজি আছে আমাৰ অতিকৈ মৰমৰ, আমাৰ লগত আছে সৌৰভ দা, যে ড্ৰাইভ কৰি যাব, আৰু আমাৰ লগত আছে মুনু, আৰু বাকীখিনি ভিতৰত গৈ দেখাই আছোঁ মই। চ' আজি আমি যাম বুলি ভাবিছোঁ বিশেষকৈ ক্ষেত্ৰী। গতিকে ক্ষেত্ৰীত গৈ আমি অলপ এনেই ফুৰি আহিম, এনজয় কৰিম। গতিকে কেনেকুৱা লাগে চাওঁ। এতিয়া মই গাড়ীৰ ভিতৰত আছোঁ, আৰু আমাৰ লগত আছে দিব্য যাব, আৰু আমাৰ লগত আৰু এজন আছে সুৰজিত। অলপ তুমি দেখাই দিয়া, সেইজন হ'ল সুৰজিত। আমি বিশেষকৈ 5 জনে ওলাইছোঁ ফুৰিবৰ কাৰণে, অলপ এনজয় কৰিম, ঘূৰি মেলি গুচি আহিম। আৰু বিশেষকৈ আমাৰ এজন আলহী ঘৰ আছে, তেওঁলোকৰ ঘৰলৈ যাম, যি আমাৰ সৌৰভ দাৰ বিশেষকৈ এজনী ভণ্টি হয়। চ' তেওঁ খবৰ ল'বলৈ যাম। আৰু গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰা আগলৈ কি হয়। আমি জাৰ্ণিটো কৰাৰ আগতে আমাক অলপ পইচাৰ প্ৰয়োজন হ'ব। গতিকে আমি বৰ্তমান ATM যাম, আৰু ATM গৈ পইচা উইথড্ৰ কৰিম, তাৰপিছত আমি জাৰ্ণিটো ষ্টাৰ্ট কৰিম। চ' ATMৰ ভিতৰত আমাৰ এজন সোমাই গৈছে, আৰু এই বিস্কুট ল'লে আলহী ঘৰত দিবৰ কাৰণে। গতিকে আমি যাওঁ, কি হয় আগলৈ চাই গৈ থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। গতিকে আজি ক'ত যাম মনো? কামাখ্যা। আজি আমি ক'ত যাম দিব্য? কামাখ্যা। চ' দিব্যই ক'লে যে আমি ক্ষেত্ৰী কামাখ্যা মন্দিৰত ফুৰিব যাম। গতিকে যাই চাওঁ কি হয়, এইখিনি আপোনালোকক দেখুৱাই গৈ থাকিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিম। গৈ আছোঁ। এখন নহয় দেই বন্ধুসকল, সেইখনে আমাৰ গাড়ী। ব'লক আমি আৰম্ভ কৰোঁ, নে কি কোৱা? ব'লক। এয়া সৌৰভ দাই গাড়ী চলাই আছে, AC অন কৰি দিলে। এতিয়া আমাৰ মুনুৱে নিশ্চয় চাগে গান লগাব পাৰে বা নলগাবও পাৰে, নাজানো। বন্ধুসকল, আমি গৈ আছোঁ। বৰ্তমান সৰু ল'ৰা এটা আমাক আগবঢ়াবলৈ আহিছে। ক'ত গ'ল সৰু ল'ৰাটো? এইটো আমি গৈ আছোঁ, তাক সৰু ৰাস্তাৰ মাজেৰে গৈ আছোঁ আমি গোটেইকেইজন। আমি যি আলহী ঘৰলৈ যাব ওলাইছিলোঁ, সেই আলহী ঘৰলৈ আমি বৰ্তমান গৈ আছোঁ। ৰাস্তাটো যথেষ্টখিনি বোকা আছে, আমি গাড়ী আনিব নোৱাৰোঁ ইয়ালৈ। গতিকে আমি বহুত আগতেই গাড়ীখন ৰাখি থৈ আহিছোঁ, আৰু তাৰপিছত গৈ আছোঁ। এয়া পিছত আহি আছে মুনু আৰু সুৰজিত। মুনুক আমি সাধাৰণতে গাঁৱত আমি মুনু মৰম। এয়া আমাক খাবলৈ চাহ আনি দিছে। এয়া দিব্য ওলাইছে, আলহী ঘৰৰ পৰা মুনু ওলালে, তাৰপিছত সৌৰভ দা আহিছে, আৰু সুৰজিত আহি গ'ল। এতিয়া আমি গাড়ীৰ ওচৰত আহিলোঁ। এতিয়া যাওঁ। ঐ ৰ মই এই গুচি গ'ল বন্ধুসকল, মোক এৰি থৈ গুচি গ'ল এওঁলোকে। ঐ ৰ এই গুচি গ'ল বন্ধুসকল। বন্ধুসকল, আমি যোনখিনি জেগাত আহি পাইছোঁ, তাৰ পৰা চাইছোঁ যে যথেষ্টখিনি পানী বাঢ়িছে, পানী বাঢ়িবলৈ লৈছে। আপোনালোকে দেখিবলৈ পাইছে ওচৰ চুবুৰীয়া যি ঘৰ আছে, তেওঁলোকৰ ঘৰলৈ পানী সোমাবলৈ ধৰিছে। মই আকৌ ভালকৈ দেখাইছোঁ, আপোনালোকে ভালকৈ চাওক যে কিমান পানী বাঢ়িবলৈ ধৰিছে। আৰু এইটো ছাইডৰ পৰা পানীটো আহিছে, যথেষ্টখিনি আগতকৈ পানী বাঢ়িলে ইয়াত। ওচৰ চুবুৰীয়া যথেষ্টখিনি অনিষ্ট সাধন কৰিছে, যিমান ধৰণৰ পানী বাঢ়িবলৈ লৈছে।
বন্ধুসকল আমি এটা এনেকুৱা জেগালৈ আহিছোঁ চাওক কিমান ওপৰৰ পৰা আমাৰ গাড়ীখন ৰখি আছে আৰু এইফালে চাওক কিমানখিনি ডাউন হয় এই জেগাখিনি বহুতখিনি চাবলগীয়া জেগা হয় মই প্লেচটো নকওঁ আপোনালোকে কমেণ্ট কৰি সোধকচোন ক'ত মই আহিছোঁ আৰু চাওক এইখন চাওক আমাৰ গাড়ীখন যোনখন বৰ্তমান আহি আছে সেইখন চাওক আমাৰ গাড়ীখন এয়া গোটেইকেইজন গ'ল অকল মই ভিডিঅ'টো বাকীখিনি শ্বুট কৰিব নোৱাৰিলোঁ যিহেতু বহুত ৰাতি হৈ গ'ল আৰু এন্ধাৰ হৈ গ'ল চ' গতিকে ভিডিঅ'টো ইমানখিনি লৈ আছিলে নেক্সট ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে আজি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু কমেণ্ট ছেকশ্যন কৰি জনাব কেনেকুৱা লাগিলে থেংক ইউ